হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। যিহেতু আজি বিশ্বকৰ্মা পূজা, ব'লকচোন ক'ত ক'ত পূজা চালোঁ। প্ৰথমে ঘৰতে পূজা আগবঢ়াই সেৱা এটা কৰিলোঁ। আৰু ঘৰৰ ওচৰতে যদি গাহৰি মাংস বেপাৰীয়ে যদি গাহৰি কাটি থাকে, কাৰণো খাবলৈ মনে যাব। সেয়েহে ঘৰৰ কাৰণে অলপ গাহৰি মাংস লৈ ল'লোঁ। আমি দুলীয়াজান তৈলনগৰী ইণ্ডাষ্ট্ৰিয়েলৰ ভিতৰত প্ৰৱেশ কৰিলোঁ। যদি চকু যায় তো চকুলে, তই বাৰু আহিবিনে মোৰ কাষলে, আৰু তোৰ ৰবিমানৰ বুকুতে ৰবিনে সাৱতি কোনেও নজনাকে, ৰবিনে সাৱতি কোনেও নেদেখাকে, মোৰ ক'বলে মন যায় হিয়াৰ হেঁপাহবোৰ জগাই। এনেকৈ পূজা খাই গৈ মেলি ওলালোঁ। এতিয়া যাওঁ ব'লক আমাৰ ডিপাৰ্টমেণ্টলৈ। আজি ভিডিঅ'টো বৰ দীঘলীয়া নকৰিলোঁ। ভিডিঅ'টো চাই যদি ভাল পালে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।